हेलो बंधुসকল, আমি ৰুমৰ পৰা ওলাই যাম আৰু ভাতটো খোৱাৰ পাছত আমি যাবলৈ ষ্টাৰ্ট দিম আৰু হেল্ল' বন্ধুসকল, আপোনালোক সকলোলৈকে আন এটি ভিডিঅ'লৈ মোৰ বিবি ফিল্মছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, সেইকাৰণে আমি অলপ ওলাই যাম বুলি ভাবিছোঁ। যাওঁ বাৰু, চৰাইদেউৰ যি মৈদাম আছে, পাহাৰ আছে আৰু যি কাৰেংঘৰ আছে, তালৈ যাম বুলি ভাবিছোঁ। লাহে ধীৰে ওলাই যাম আৰু গা পা ধুই ৰেডি হৈছোঁ। লগৰকেইজনে গা ধুই আছে আৰু খাই বৈ মেলি লাহেকৈ ওলাই যাম বুলি ভাবিছোঁ। এতিয়া আমি ৰুমৰ পৰা ওলাই যাম আৰু লগৰকেইজন কি কৰি আছে চাওঁগৈ, হৈছেনে নাই হোৱা যাবলৈ। খানা পিনা হৈছে নাই চাই আহোঁ। মাছ ফ্ৰাই কৰা হৈ গ'ল বাৰু, ভাত চাত হৈ গৈছে এতিয়ালৈকে। ঐ কেমেৰা ডাঙৰ যাবি, যাব হৈছে নাই বে? কি যাবলৈ হৈছে নাই আমাৰ? ভাতটো খোৱাৰ পাছত আমি যাবলৈ ষ্টাৰ্ট দিম আৰু বন্ধুসকল, আমি ধুনীয়াকৈ ভাত পানী খাই মেলি ওলাই আহিছোঁ। আমাৰ বিকিদাই গাড়ী চলাই আছে। বিকিদা এবাৰ হাই কৰি থাকোঁ কেমেৰাত। আমি গৈ আছোঁ এতিয়া, আমি কাৰেংঘৰলৈ গৈ আছোঁ। আহিলে আপোনালোকে প্ৰথমে এইটো চাইড লেফ্ট চাইডে সোমাব লাগিব। এয়া কাৰেংঘৰলৈ যোৱা পানী দুৱাৰ এখন গেট পাইছোঁহি আৰু এয়া কাৰেংঘৰ দি চাওক, সেইটো কাৰেংঘৰ। ছোৱালী থাকিলে হ'ব নেকি? মালিক ওলাই যাওঁ। সোমাব নিদিয়ে নেকি? কিয় বন্ধ আছে? নাজানো। আমি এতিয়া গৈ আছোঁ তোমাৰ আপোনাৰ চৰাইদেউ মৈদাম চাবলৈ, মৈদাম পাহাৰবিলাক চাবলৈ গৈ আছোঁ আমি এতিয়া পাইছোঁ শিমলুগুৰি পাৰ হৈ এখন দলং। তাৰপাছত আমি লাহেকৈ এতিয়া ৰজাদিনীয় পুখুৰী, টেঙা পুখুৰী যিটো আছে, টেঙা পুখুৰী পাৰ হৈ পিনে আমি চৰাইদেউ পামগৈ আৰু না হেৰি কাৰণে বহিছে ন, এচিটো কাৰণে বহিছে। ভাইটি ভাইটি আছে, মই ভাইটি দেই, মই ভাইটি হয়। সৰু ভাইটি আমাৰ নিষ্পত্তিকে সৰু ভাইটি, নিষ্পত্তিকে সৰু ভাইটি আমাৰ বহুত নিষ্ঠ। নিষ্পত্তিয়া। কিবা এটা আমি এতিয়া ক'লৈ গৈ আছোঁ, চৰাইদেউ গৈ আছোঁ। বিকি একদম বহুত ধুনীয়া গাড়ী চলাই মানে। ড্ৰাইভাৰ লাগিলে মানে বিকিক মাতিব পাৰে মানে। এবাৰ বিয়া চিয়া থাকিলে মানে বিকিক মাতিব। ড্ৰাইভাৰ যদি বিচাৰি নাপায় মোলৈ ফোন কৰিলে হ'ব। এচি হাৱা খাই খাই আমি গৈ আছোঁ এতিয়া চৰাইদেউলৈ। বন্ধুসকল, এতিয়া আমি টেঙা পুখুৰী পাইছোঁহি। ৰজাদিনা যি টেঙা পুখুৰী আছিলে ইয়াত, চৰাইদেউ নপাওঁতে টেঙা পুখুৰী পায়। চাওক সেই চাইডত সেই টেঙা পুখুৰী, টেঙা পুখুৰী পাইছোঁহি। টেঙা পুখুৰীৰ পাছতে আমি পাম চৰাইদেউ। কি আচৰিত, আমাৰ গাড়ীখনৰ ককায়েকক লগ পাই গ'লি। চাওক আগত গৈ আছে, আগে আগে গৈ আছে ককায়েক, ডাঙৰ দাদা আৰু আমি সৰু দাদাত পিঠিত উঠি গৈ আছোঁ আৰু এতিয়া চাওক। বাই বাই ডাঙৰ দাদা। চৰাইদেউ পাহাৰ অলপ আছে পামগৈ আৰু ওচৰতে আছে আৰু অলপ পামগৈ আৰু আমি পাই গ'লোহি চৰাইদেউ। এতিয়া চৰাইদেউত প্ৰৱেশ কৰিম আমি। চৰাইদেউ চুকাফা তোৰণ।
চৰাইদেউ চাওক হেৰিয়াত কি আছে তাত চাওক না ভিউ চাওক বেয়ানো কেলে নিদিব পইচা ল'ব আজি সোমাব নিদিব লকডাউনৰ পৰা সোমাবই দিয়া নাই বোলে আৰু তাতে আজি মৈদামবিলাক কিবা পূজা কৰিছে বোলে সেইটো কাৰণে সোমাব দিয়া নাই বেটলাক আমি কাৰেংঘৰতো সোমাব নাপালোঁ এয়া চৰাইদেউ পাহাৰ মৈদামবিলাকো চাব নাপালোঁ এয়া বাহিৰৰ পৰা দেখাই দিছোঁ আৰু যিমান পাৰোঁ সোমাব নাপালোঁ এফালে অলপ ফুৰি আহোগৈ আৰু উপায় নাই চবৰে অকল আমাৰ বুলি নহয় আৰু চবৰে দুখ মানে চাওক এইবোৰতে ঘূৰি ফুৰিছে আৰু এতিয়া উপায় নাই চবে এতিয়া বাহিৰতে ফটো মাৰিবলগীয়া হৈছে চাওক কি ধুনীয়া আহোম ৰাজত্বৰ দিনৰ ঘৰবিলাক বিকি আৰু কিবা বেলেগ জেগা আছে নি ফুৰিব যাব পৰা যিহেতু কাৰেংঘৰতো সোমাব নোৱাৰিলোঁ আমি চৰাইদেউতো মৈদামবিলাকত সোমাব নোৱাৰিলোঁ তাতে সোমাই যাওঁ চাই যাওঁ ইয়াত কি আছে বাহিৰৰ পৰা চাওক ৰজাৰ দিনৰ আৰ্টিষ্টবিলাক কিমান হেভি আছিলে কিদৰে ৱালত এনেদৰে পেইণ্ট কৰিছিলে চাওক কি ধুনীয়া দেখিছেনে এনেদৰে ৱালত পেইণ্ট কৰিছিলে লকডাউনৰ কাৰণে চৰাইদেউ বন্ধ সেইকাৰণে আমি মিছা আশালৈ আহি পিনে এতিয়া আজ খাই পিনে ঘূৰি যাবলৈ লৈছোঁ চৰাইলৈ চৰাইদেউতো সোমাব নাপালোঁ কাৰেংঘৰতো সোমাব নাপালোঁ গতিকে বাহিৰৰ পৰা যিমান পাৰোঁ দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো যদি ভাল লাগে ন কি কৰিলোঁ ইয়াত লাইক কৰিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট এটা কৰি দিব নেক্সট বাৰ যাতে ভাল দেখাব পাৰোঁ তাৰ বাবে আজিলৈ ভিডিঅ'টো ইমানেই